হাই গাইজ, আপোনালোকক আজি মই এটা ভিডিঅ' দেখুৱাম। ভিডিঅ'টো স্কিন পেইণ্টিঙৰ ওপৰত হয়। ঘৰতে আপোনালোকে উকা কাপোৰ আনি ঘৰতে ধুনীয়াকৈ স্কিন পেইণ্টিং কৰিব পাৰিব। মই এইযোৰ কাপোৰত কৰিছোঁ, আপোনালোকে চাব আৰু আপোনালোকেও এনেকৈ বনাই ল'ব। এয়া চাওক, মোৰ কাপোৰযোৰ কৰি হৈ গ'ল। মই আপোনালোকক ৰং মিলোৱা ভিডিঅ'ত দেখুওৱা নাই, কাৰণ অলপ শ্বৰ্টকৈ বনাইছোঁ ভিডিঅ'টো। এয়া চাওক, য়েল্ল' কালাৰ দিছোঁ, এটা কালাৰে দিছোঁ। গোটেই কাপোৰযোৰ কৰি হোৱাৰ পিছত মই আকৌ তাত এটা বুটা লগাম, এপাহ ফুল লগাই দিম। গোটেই কাপোৰযোৰ হৈ গ'ল। আপোনালোকে ভিডিঅ'টো চাব আৰু আপোনালোকেও এনেকৈ ঘৰতে উকা কাপোৰ আনি ধুনীয়াকৈ স্কিন পেইণ্টিং কৰি ল'ব পাৰিব। আৰু আপোনালোকে ভিডিঅ'টো চাব, লাইক এটা কৰি দিব।